মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে গ্লোবেল কোচিং এডুকেয়াৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। তোমালোকৰ বিজ্ঞানৰ এচিড ক্ষাৰক আৰু লৱণ পাঠটোত কাৰ্যকলাপ 2.3 ত এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। হেতু আজি আমি পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিব বিচাৰিছো। পৰীক্ষাটোৰ কাৰণে আমাক প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে টেষ্ট টিউব, ষ্টেণ্ড, নিৰ্গমন নলী, বিকাৰ আৰু চাবোন পানী, কেণ্ডেল, এচিড হিচাপত আমি হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড ল'ব পাৰোঁ আৰু মই তোমালোকক ছালফিউৰিক এচিডৰ সৈতে পৰীক্ষাটো কৰি দেখুৱাব পাৰোঁ। এয়া হৈছে ছালফিউৰিক এচিড, এয়া হাইড্ৰক্লৰিক এচিড, এইটোতো ছালফিউৰিক এচিডেই আছে বাৰু। এয়া হৈছে জিংক ধাতু। গতিকে প্ৰথমতে আমি কি কৰিম, এটা টেষ্ট টিউবত ছালফিউৰিক এচিড ভৰাই ল'ম। এয়া প্ৰায় 10 ml ছালফিউৰিক এচিড লৈছোঁ আৰু ষ্টেণ্ডত সুন্দৰকৈ ইয়াক ৰাখিছোঁ। তাৰপিছত জিংকৰ টুকুৰা কেইটামান, মিহলি কৰিছোঁ। তোমালোকে দেখিছা বুৰবুৰণি ওলাইছেই। তোমালোকে ইয়াত দেখিছা যে জিংকে ছালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিছে, কিন্তু আমি পৰীক্ষা কৰিম এতিয়া। এতিয়া চাবা, এইফালে এয়া চাবোন পানীৰ ওচৰত মই জ্বলি থকা মমবাতিডাল নিলে চাবাচোন কেনেকুৱা শব্দ কৰিব। এয়া দেখিছা যে ফট ফট এনেকুৱা শব্দ কৰিছে, নতুবা ইংৰাজীত যাক আমি পপ চাউণ্ড বুলি কওঁ। এই চাউণ্ডটোৱেই আমাক নিৰ্দেশ কৰে যে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। আকৌ চাবাচোন, এইয়া দেখিছা কি সুন্দৰ এটা শব্দ কৰিছে। আকৌ চাবা, পৰীক্ষাটোৰ জৰিয়তে আমি এইটোৱেই সিদ্ধান্তত উপনীত হ'লোঁ যে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। তোমালোকক পৰীক্ষাত সঘনাই সোধা এইটো এটা প্ৰশ্নটো এনেধৰণে সোধে যে ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে আৰু তুমি এই গেছৰ উপস্থিতি কি ধৰণে পৰীক্ষা কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।